হেল্ল' এভৰিৱান, মই প্ৰতীক্ষাই আপোনালোকক সকলোকে মোৰ চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ ৱেলকাম জনাইছোঁ। আজি ৰাতিপুৱা শুই উঠি মাহীয়ে ফোন কৰিছে যে মাণ্ডুলৈ যাওঁ নতুন বছৰটো বুলি। ক'তোৱে যোৱা হোৱা নাছিলে, যিহেতু লগালগ মই সেইফালে আজৰিয়ে হোৱা নাই, লগালগ আজৰি হৈ মাণ্ডুলৈ বুলি যাত্ৰা কৰিলোঁ। আৰু এয়া চাওকচোন, আমাৰ অতিকৈ বিখ্যাত যোৰহাটৰ চুকাফা কলাক্ষেত্ৰ, আৰু এইখন হৈছে কাজিৰঙা ইউনিভাৰ্চিটি। গতিকে মাণ্ডুখননো কেনেকুৱা বা ইয়াত কি কি আছে, এই সকলোবিলাক দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, সম্পূৰ্ণ স্কিপ নকৰিব। এয়া আমি কাজিৰঙা পাইছোঁহি, ফাইনেলি আমি মাণ্ডু পালোঁহি। এয়া চাইনবোৰ্ড এখন লিখাই আছে মাণ্ডু বুলি। ইয়াত আমাৰ কোনো ধৰণৰ গেট পাছ নাই লোৱা, কেৱল ফোন নাম্বাৰ লৈছে। আগতে এদিন আহোঁতে গেট পাছ লৈছিলে, কিন্তু এতিয়া গেট পাছ নোলোৱা হৈ গ'ল, অকল ফোন নাম্বাৰটো দিলেই হৈ যাব। জাষ্ট এণ্ট্ৰি কৰি দিলোঁ আমি মাণ্ডু। এয়া গাড়ীৰ পৰা নামিছোঁ, মাহীহঁতো নামিছে। প্ৰথম আহিয়ে খাবলৈ সোমাইছোঁহি আমি। চাওকচোন কিমান ধুনীয়া পৰিৱেশটো। এয়া আমি খাবলৈ বুলি সোমাই গৈছোঁ। ইয়াত বাহিৰতো খাব পাৰিব, কিন্তু বাহিৰত বহুত বেছি মানুহ আছিলে, সেইবাবে আমি ভিতৰতে খাওঁ বুলি ভাবিলোঁ। এয়া খোৱাক লৈ ডিছকাছ চলি আছে, কি খাম কি নাই বা কি অৰ্ডাৰ দিম সেইবোৰ চলি আছে। এতিয়া আমি খালোঁ আৰু এতিয়া আমি যাবলৈ লৈছোঁ সেইপিনে ষ্টেপ আছে, চুইমিং পুল আছে বুলি কৈছে, নানামো কিন্তু এনেই চাবলৈ যাওঁ কি আছে। ব'লা ব'লা। ইনষ্টাগ্ৰামত ৰিলছ দিম বুলি অলপমান এনেই বনালোঁ। ইয়াত আপোনালোকে অহাৰ লগতে থকাও সুবিধা আছে, বহুত ধুনীয়া ধুনীয়া কটেজ আছে, বা মাণ্ডুৰ বাহিৰতো বহুত ধুনীয়া ধুনীয়া হোমষ্টেও আছে। ইয়াত এটা চুইমিং পুলো আছে, কিন্তু চুইমিং পুলটো এতিয়া যিহেতু বন্ধ হৈ আছে, সেইকাৰণে আমি নগ'লোঁ। কিবা ক'ব লৈছিলে। ইয়াত এখন পাৰ্কো আছে বুলি কৈছে। গেট পাছ, এতিয়া আমি গেট পাছ ল'লোঁ আৰু এতিয়া আমি যাম আৰ্চাৰীৰ কাৰণে, আৰু বাৰ্মা ব্ৰিজ বুলি এখন আছে বুলি কৈছে, সেইখনো চাম। ৰছী আহি থকা কামাৰ লগত। লেটছ গ'। একো ৰছী দলং পাহাৰন লাগে পৰিব এতিয়া। পৰিলে পৰিলে। নহ'লে ইয়াত উঠিবলৈ, এতিয়া মই তাত উঠিবলৈ ভাবিছোঁ, তাত উঠিমগৈ। ব'লক আমি গৈ থাকোঁ সেইপিনে। দাদা আহা, দাদা আহা। তাত উঠিম মই, সেই তাত। ব্ৰিজটো ক'ত? বাকী ব্ৰিজ হ'ল, হেৰিটো ক'ত আছে? আচ্ছা, মাৰগে আকৌ। এইফালে এইখন এখন ব্ৰাহ্মা বীচ। মইতো ইয়াত ভুলতটোৱে নাযাওঁ দেই, পৰিলে আৰু চেটেপে হ'ম। कौन है ये लोग? कहां से आते हैं?
পাৰিবানে এইটো ক'ব লাগিছে পাৰিবানে এইটো মই নোৱাৰো বহুত ভয় লাগিছে আৰু মাথা ঘূৰাই যাব যোনটো দৃশ্য হৈ গৈছে ল'ৰা এটাক লগৰকেইটা আনি লাই দিছে ডেঞ্জাৰাছ এডভেঞ্চাৰ কৰিছে দাদাই আমাৰ এডভেঞ্চাৰ স্পৰ্ট কৰিছে আমি ভাবিছিলোঁ ট্ৰেকিং কৰিম কিন্তু ৰাতি হৈ যাব সেইকাৰণে আমি নকৰোঁ এতিয়া মানুহটো আহিছে জিপ লাইনিং কৰি তেনেকৈ ওলমি ওলমি শুই গৈছে ইমান আৰাম নে সিহঁতৰ ইফালে সন্ধিয়াও হৈ আহিলে ঘৰ পোৱাকৈ মানে আমাৰ বহুত দেৰি হৈ যাব সেইকাৰণে আমাৰ ট্ৰেকিং কৰা নহ'ল এয়াই আজি মানটো তেনেদৰে আমি আজি দিনটো কটালোঁ আপোনালোককো ছাজেষ্ট কৰিছোঁ প্লিজ ইয়ালৈ আহিব বহুত এনজয় কৰি যাব ঘৰলৈ বুলি উভতি যাওঁতে মাহীয়ে ক'লে যে NRLটো সোমাই যাওঁ NRLত আমাৰ বহুতো আপোন মানুহ আছে মোৰ বৰ্তা আৰু মহা বায়েকৰ ঘৰো আছে কোনোনো খবৰ নিদিয়াকৈ আমি সোমাইছোঁ এয়া NRL টাউনশ্বিপ আমি এণ্ট্ৰি কৰিলোঁ নুমলী কোৰিয়া ইয়াত যে ইমানেই চাফা নহয় ইয়াত একো এটা ৰাস্তাত একো পেলাবই নিদিয়ে ইমানেই ধুনীয়াকৈ থয় বহুত ভাল লাগে ৰাস্তাটো ভাল আৰু তাৰ লগতে মানে বহুত ধুনীয়াকৈ থয় বহুত চাফাকৈ থয় ইয়াত আৰু ইয়াত কোৱাৰ্টাৰবিলাকো ইমানেই ধুনীয়াকৈ থয় নহয় আৰু ইয়াত এটা কম্পিটিশ্যন হয় যোনে ধুনীয়াকৈ থ'ব পাৰে তাকে কিবা এটা প্ৰাইজ দিয়ে সেইবাবে তাহাঁতে ইমানেই ডেক'ৰেশ্যন কৰি থ'ব আৰু ইমানেই ধুনীয়াকৈ মানে বিভিন্ন মানে ধৰণৰ মানে ফুল পাব বহুত ধুনীয়া ধুনীয়া ভেৰাইটিজ মানে এনেকুৱা ফুল আছে দেখিয়ে ভাল লাগে আমি পালোহি ফাইনেলি এয়া মহা বায়েকৰ ঘৰ মানে আপাৰ ঘৰ পালোহি নহয় দেৱালী এই ডেক'ৰেশ্যন এতিয়া দেৱালী আপাহঁতৰ ঘৰত চাহ তাহ খাই অলপ ওলাই আহিছোঁ আমি এতিয়া টাউনশ্বিপত আছোঁ ইয়াত পাৰ্ক আছে সৰু ল'ৰা ছোৱালীয়ে খেলি আছে ইয়াত আৰু মোৰ দেখি বহুত হেৰি লাগিছে খেলো লাগিছে কিন্তু যোৱা খেলাগে একো কৰিব নাই এই হেৰি ঝুলনাটো থ'ব না আকৌ সৰু ল'ৰা ছোৱালীয়ে খেলে ডাঙৰ মানুহে খেলিছে ইয়াত মই কৈছিলোঁ বৰ্তাহঁতৰ ঘৰ আছে মোৰ সেইবাবে বৰ্তাহঁতৰ ঘৰলৈ গ'লোঁ কাজিনকেইজনী লগ পালোঁ বহুত দিনৰ মূৰত পাহৰি থাকিলোঁ ভিডিঅ' কৰিবলৈ তাৰপৰা এইফালে মহাহঁতো ৰৈ আছে ভাত খাবলৈ জল্দি আহি মহা বায়েকৰ ঘৰত ভাত চাত খাই মেলি ঘৰে বুলি উভতিলোঁ প্ৰায় আমাৰ ঘৰ পোৱাগৈ মানে 12টামানেই বাজিলেগৈ সেয়াই আজি দিনটো এনেদৰে পাৰ কৰিলোঁ বহুত এনজয়ো কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব